এই কুমাৰিকাটাত 92,000 পপুলেশ্যন কভাৰ কৰে কিন্তু ইয়াত এটা ক্ষুদ্ৰ এটা মেডিকেল আছে য'ত নেকি ডক্টৰ দুজন আছে আৰু ষ্টাফ তেনে কমে আছে তো সেইকাৰণে আজি ইয়াত আমি আলোচনা কৰিব বা চাবলৈ আহিছোঁ আৰু এতিয়া ইয়াত এখন এম্বুলেন্স লাগে এম্বুলেন্সটো অহাকালি আহি পাব আমি সেইটো আমাৰ তাত এম্বুলেন্স দুটা ষ্টক আছে গভৰ্ণমেণ্টৰ তাত এটা দি দিয়া যাব আৰু এম্বুলেন্স ড্ৰাইভাৰৰ কাৰণে আমি ফিক্স পেড চাকৰি দিয়াৰ কাৰণে চিন্তা কৰিছোঁ আৰু ইয়াত লেবাৰ ৰুমটো অলপ ডেভেলপ কৰিব লাগে সেইটো আমি অহা সপ্তাহৰ ভিতৰত কাম শুৰু কৰিম লেবাৰ ৰুমটো ডেভেলপ হ'ব আৰু কুমাৰিকাটা যিটো হস্পিটেল আছে সেইটো 30 বেডেডত আপগ্ৰেড কৰাৰ কাৰণে আমি চিন্তা কৰিছোঁ আৰু অসম চৰকাৰৰ লগত আলোচনা কৰি সেইটো 30 বেডেড হস্পিটেললৈকে আপগ্ৰেড কৰাৰ কাৰণে আমি ব্যৱস্থা ল'ম আৰু ইয়াত ৰানিং ৱাটাৰ নাই তো ইয়াৰ কাৰণে আমি ইতিমধ্যে PHCৰ লগত যোগাযোগ কৰিছোঁ যদি ইয়াত PHCয়ে পাৰে JJM আঁচনি বা কিবা আঁচনি সেইটোৰ দ্বাৰা হ'ব নহ'লে বেলেগ আঁচনিৰ পৰা এমাহৰ ভিতৰত ইয়াৰ পানীৰ ব্যৱস্থাটো কৰি দিয়া হ'ব বিভিন্ন অঞ্চলত এইটো সমস্যা হৈ আছে তো সেইটো লৈ পেলাই আজি ডেপুটি কমিশনাৰ লেভেলত বিভিন্ন লেভেলত আলোচনা কৰা হৈছে এইটো যিমান পাৰে সোনকালে এই প্ৰব্লেমটো সলভ কৰাৰ কাৰণে ব্যৱস্থা ল'ম মানে ইস্যু নহয় ইস্যুটো হৈছে কি এতিয়া টেট চাকৰি দিব লাগে সোনকালে LP MEৰ টেটৰ ইণ্টাৰভিউ পাতিব লাগে আৰু নিবনুৱা সমস্যা সমাধান কৰিব লাগে বেলেগ বেলেগ আছে তো ৰাজনৈতিক যিটো কথা সেইবিলাক লৈ পেলাই ইমান চিন্তিত হ'ব নালাগে বাই ইলেকশ্যনটো ইমান গুৰুত্বপূৰ্ণ ইলেকশ্যন নহয় তথাপিতো BJP আৰু UPPL লগ লাগি আজি আমি অসমত চৰকাৰ চলি আছে আৰু ইয়াত কাউন্সিলতো BJP UPPL GSP চৰকাৰ চলি আছে আলোচনাৰ ভিত্তিত গোটেই কথাটো আমি সমাধান কৰিম এটা ইংলিছত এটা শব্দ আছে মানে পলিটিচিয়ান থিংক অফ ইলেকশ্যন ষ্টেটছমেন থিংক অফ জেনেৰেশ্যন বুলি পেলাই পলিটিচিয়ানবিলাকে ইলেকশ্যনৰ কথাই ভাবে আৰু যিবিলাক ষ্টেটছমেন আছে তেখেতসকলে সমাজৰ কথা ভাবে জেনেৰেশ্যনৰ কথা ভাবে তো সেইকাৰণে ইলেকশ্যনৰ কথাটো নিশ্চয় ভাবিব কোনোবা বিচাৰিব নে সেইটোতো আজিৰ কথা নহয় আপোনালোকেই জানে আমিতো নতুনহে আমি কাহানীৰ পৰা শুনি আহিছোঁ যে 99 শিক্ষক 99ৰ পৰা 2001 হৈ গ'ল আপোনালোকে কিমান হ'ল 21 হৈ গ'ল কিমান বছৰ হৈ গ'ল 99ৰ পৰা আপোনালোকে জানে তো কেতিয়াবা মানে এই এপইণ্টমেণ্ট হ'ব বুলি কয় আৰু নহয় এই এপইণ্টমেণ্ট বুলি আৰু নহয় কোনোবা কয় এইটো জেনুইন হয় কোনোবা কয় এইটো ডুপ্লিকেট হয় তো আমাৰ হাতত যিটো ফাইল আহিছে এই ফাইলটো আমি কমিটি গঠন কৰি দিছোঁ তাত প্ৰফেচাৰসকল আছে শিক্ষকসকল আছে অফিচাৰ আছে তেখেতসকলে প্ৰথমতে ফাইল ভেৰিফিকেশ্যন কৰিব ফাইলটো চাব তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব যিবিলাক কেণ্ডিডেটৰ আৰু তাৰপিছত পেৰেড কৰাও হ'ব তেখেতসকলৰ মানুহজন আছে নে নাই সেই শিক্ষকজন শিক্ষকতা কৰি আছে নে নাই এইটো গোটেই স্ক্ৰুটিনি কৰাৰ পিছতে তেখেতসকলৰ আমি এপইণ্টমেণ্টৰ প্ৰচেছটো আগবাঢ়িব পাৰিম নহয় 20 বছৰৰ সমস্যাটো সমাধান কৰিব লাগিলে চিষ্টেমেটিক কৰিব লাগিব নহ'লে কালি কোনোবা এজনে নাপাব তেখেতে আকৌ হাইকোৰ্ট কৰিব হাইকোৰ্ট কৰি বাকী 600জন 700জনক মানে ঝামেলা কৰি দিব তো সেইকাৰণে গোটেই চিষ্টেমেটিকেলি কৰাৰ কাৰণে আমি চাই আছোঁ গতিকে 99 শিক্ষকসকলেতো ইমান বছৰ ৰখিবই লগা হ'ল বহুত তেখেতসকলৰ কষ্ট হ'ল পাৰিবাৰ চলাৱাত কিবা কিবি তো সেইটো সমাধান কৰাৰ কাৰণে আমি ৰাস্তা ওলাই আছোঁ